DY36 বিহুৰাণী তাকে ফাৰ্ষ্ট পুৰস্কাৰ হেল্ল' ফ্ৰেণ্ডছ নদীপেটাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আমিও ভালে কুশলে আছোঁ আৰু লগতে বহুত দিন ভিডিঅ' দিয়াও নাই বাবুৰ এই আমাৰ বাবু কিমান ডাঙৰ হৈ গ'ল আৰু লগতে ইমান দুষ্ট হ'ল নহয় আৰু আজি যিহেতু বিশেষ দিন অলপ মোৰ হাজবেণ্ড আৰু বেটাৰ কাৰণেও তো সেইকাৰণে আজি ভিডিঅ' এটা বনাই আপোনালোকৰ লগত আগবঢ়াওঁ বুলি ভাবিলোঁ তো আশীৰ্বাদ কৰিব লগতে ভিডিঅ'টি চাব আৰু সকলোৱেও লাষ্টলৈকে চাই থাকক ভিডিঅ'টি তো ভিডিঅ'টি শেষলৈকে চাই থাকক আমি ক্লাছ চলি আছে আজিৰ পৰা যিহেতু ষ্টাৰ্ট হৈছে তো ক্লাছ চলি থকা আপোনালোকক দেখাম আজি যিহেতু গোটেইকেইটা টিচাৰ কাৰণে অকল দীপশিকা অধিকাৰী আহিছে তো আপোনালোকক দেখাই আছোঁ ষ্টুডেণ্টো আহিছে বহুতকেইটা সৰু সৰু মৰম লগা আৰু আমাৰ বেটাও অলপমান তাতে যোগদান কৰিব আপোনালোকে চাই থাকিব আকৌ আপোনালোকক এটা কথা ক'ব পাহৰিছোঁ স্কুলখনৰ আমি যিহেতু নাম ৰাখিলোঁ নিত্যাংগনা ডান্স একাডেমি বুলি তো এই আপোনালোকক দেখালোৱে কেনে পালে ক'ব আমাৰ ঘৰত আহিছে আজি সংগীতা বা DY36 বিহুৰাণী তাকে ফাৰ্ষ্ট পুৰস্কাৰ তো এই আপুনি কিবা ক'ব কৈ দিয়ক আজি আমাৰ ঘৰত আহি লাগিল আজি প্ৰথমবাৰ আহিলোঁ তো খুব ভাল লাগিলে এটা নিজৰ আপোন ঘৰ যেন লাগিছে আচলতে প্ৰথমবাৰ অহা যেন লগা নাই তেওঁ যেনেকৈ ধৰণে মোৰ লগত কথা পাতিছে তো খুব ভাল লাগিছে আৰু সকলোৱে চেনেলটোৰ নাম কি আছে এণ্ট্ৰি সকলোৱে এণ্ট্ৰি চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব থেংক ইউ তো এয়া আৰু আমাৰ নুৰদা অতিকৈ মৰমৰ আমাৰ সকলোৰে মৰমৰ নুৰদা আপুনি অলপ কিবা কৈ দিয়ক মই কি ক'ম এণ্ট্ৰি যিটো মানে চেনেল খুলিছে ভণ্টিয়ে গতিকে এই চেনেলটোক সকলোৱে আঁকোৱালি লওক ভাল লাগিব চেনেলটো চাওক চবে ছাবস্ক্ৰাইব কৰক বেল আইকনটো দবাব আৰু শ্বেয়াৰ কৰিব গতিকে খুব ভাল লাগিছে যিমানখিনি পাৰে তেওঁ চেষ্টা কৰিছে তেওঁৰ নিজৰ ফালৰ পৰা ভিডিঅ'বোৰ দিবলৈ আপোনালোকে চালেহে তেওঁৰ উৎসাহ উদ্দীপনা বাঢ়িব আৰু সেই আশীৰ্বাদ বুলি ল'ব এইটো চেনেলটো একচুৱেলি আমাৰ বাবুৰ ফালৰ পৰা আহে হয় নেকি আচ্ছা ঠিক আছে আপোনালোকে সকলোকে ক'লো আমাৰ টিকলা এটা আছে তাকো দেখুৱাই দিব হয়তো আপোনালোকে দেখিছে গম পাইছে গতিকে তেওঁকো এটা আশীৰ্বাদ দিয়াৰ নিচিনা হ'ব আপুনি তেওঁৰ চেনেলটো আপোনালোকে চাব খুব তেতিয়া বাবুৰ কাৰণে ভাল হ'ব আৰু সেইটোৱে আশা কৰিছোঁ চাব আজি আমাৰ ঘৰত যিহেতু আলহী আহিছে আকৌ আহি আছে আপোনালোকক দেখাই থাকিম তো আপোনালোকে সকলোৱে চাই দিম আপোনালোকে দেখিলে সংগীতা বা আৰু নুৰদা আহিছিল আকৌ সকলোৰে মৰমৰ এজন আহি আছে তো জানিবলৈ শেষলৈকে চাই থাকক কোন আহি আছে আমাৰ ঘৰত এয়া আমি আপোনালোকক কৈছিলোঁ আমাৰ আলহী আহি আছে তো আলহী আহি পালে আপোনালোকে চাওক এয়া আমাৰ সকলোৰে অতিকৈ মৰমৰ আমাৰ জ্ঞানদীপ ভাইটি
cute photographer এটা আছে আৰু এয়া খুৰী আৰু দাদা তো আহি পালে জাষ্ট আহি পালে চাহ পানী খালে ন তো কিবা ক'বা নেকি আমাৰ নৈতিক বেটাৰ চেনেলত আৰু আয়াতি ক্লথ মানে তাৰ বাবুৰ এটা চেনেল খুলিছে এন্ট্ৰি বুলি আৰু আপোনালোকে যাতে সাবস্ক্ৰাইব কৰি আয়াতি ক্লথ মানে বাবুটোক যাতে মৰম দিয়ে আৰু কিবা ক'বা তুমি দাদা কোৱা দাদা ব্যস্ত আছিলে তুমি ডাঙৰ ওলা নেকি হা বাই বাই বাবু তো গাইজ আজি দেখালোঁ আপোনালোকক বহুতখিনি ধৰ স্কুলখনৰ বিষয়ে আৰু আমি সংগীতা বাৰ লগতো লগ পালোঁ আৰু লগতে আমাৰ সকলোৰে মৰমৰ জ্ঞানদীপ তাৰ লগতো লগ কৰাই দিলোঁ আকৌ লগতে মই আপোনালোকক এটা মানুহৰ লগত লগ পাব পাহৰিলোঁ মোৰ হাজবেণ্ড যিহেতু কৰিগ্ৰাফাৰ নীলনয়ন তো যিহেতু স্কুলটো সিয়াৰে সপোন সিয়ে জানিব স্কুলটোৰ বিষয়ে তো তাৰ পৰা অলপ আপোনালোকে জানি লওক যে স্কুলটোত কেনেকুৱা কি আছে বা কেনেকুৱা ধৰ সুবিধা পাব আপোনালোকে নমস্কাৰ মই নীলনয়ন আৰু যিহেতুকে এখন আপোনালোকে গম পাইছে নতুনকৈ এখন স্কুল আৰম্ভ কৰিছোঁ নাম হৈছে নিত্যাংগনা ডান্স একাডেমি আৰু সেই স্কুলখনলৈকে আপোনালোকে যদি আহে ইয়াতে আপোনালোকে পাব ডান্সৰ গোটেইখিনি ইয়াতে পাব মানে ফৰ্ম গোটেইখিনি পাব আৰু লগতে আপোনাৰ এইটো কি কয় আৰ্ট পাব লগতে ড্ৰামা ক্লাছ আছে কোনোবা এদিন শিকিব আহে মানে যদি ডান্স হওক বা এক্টিং হওক বা আৰ্ট হওক যদি আহে আপোনালোকে আহিব পাৰিব আৰু আমাৰ ইয়াতে টিচাৰ হিচাপত আছে এক্টিঙত দলাপল আপোনালোকৰ চিনাকি এক্ট্ৰেছ দলাপল আৰু লগতে আছে সমৰজ্যোতি ডাইৰেক্টৰ আৰু লগতে আছে আমাৰ ডান্সত দীপশিকা অধিকাৰী আৰু বিমল পাটোৱাৰী লগতে আছে আমাৰ ফক খেলিত চাব আমাৰ নুৰাই চাব চিনাকি বিহুৱা নুৰাই চাব আৰু মই চাম বাকী ফকৰখিনি আৰু ফক যিখিনি আছে সেইখিনি মই চাম আৰু লগতে আপোনালোকে ইয়াতে আহিলে কিছুমান ধৰক আমাৰ সৰু কিছুমান আমি ভিডিঅ' বনাওঁ মিউজিক ভিডিঅ' হওক বা আপোনাৰ শ্বৰ্ট মুভিয়ে হওক সেইবিলাকৰ যিখিনি আমাৰ ইয়াৰ পৰা আমি টেলেণ্ট মানে ওলাই য'ত মানে তাক কেনেকৈ আমি ল'ব পাৰোঁ তেনেকুৱা যদি আমাৰ ইয়াৰ পৰা ওলাই আমি তেখেতসকলক আমাৰ ভিডিঅ'বিলাক আমি চান্স দিয়া যাব আৰু লগতে এই মানে সিহঁতৰ এটা উপস্থিতি থাকিব তাৰমানে বস্তু মানে সিহঁতে শিকি কিবা এটা যাতে হ'ব পাৰে তাৰ প্ৰতি আমাৰ লক্ষ্য ৰাখি আমি হেৰি কৰিম আৰু লগতে আমাৰ অকল ডান্স নহয় ইয়াতে কেনেকুৱা ধৰণৰ কথা বতৰা কৰিব লাগে কেনেকুৱা ধৰণৰ কি সেইবিলাকো অকণমান আপোনালোকক মানে নিশ্চয়খিনি আমি শিকোৱা হ'ব সেই গতিকে আশা কৰোঁ ইয়াতে শিকিলে আপোনালোকৰ ষ্টুডেণ্ট বা আপোনালোকে কিবা এটা পাব বুলি
তো এই আপোনালোকে জানিলে স্কুলখনৰ বিষয় তো আপোনালোকে আহক ইয়াতে আপোনালোকৰ ল'ৰা ছোৱালীক এডমিশ্যন দিয়ক আৰু আপোনালোকেও ভালেই পাব কাৰণ যিহেতু আমাৰ দলাবাহ বহুত ভাল এতিয়া সকলোৰে মৰমৰ আৰু লগতে আমাৰ অমৰজ্যোতি দাদাও এজন ডাইৰেক্টৰ যিহেতু লগ পাম বাৰু মই লগ পোৱা নাই কিন্তু এখেতে লগ পাইছে তো গম পাওঁ আৰু আমাৰ সকলোৰে মৰমৰ কোৰিঅ'গ্ৰাফাৰ দীপশিকা অধিকাৰী আৰু বিমল পাটোৱাৰী ডান্সাৰ তো সিহঁতৰ পৰা যিখিনি মই দেখিছোঁ তো বহুতখিনিয়ে ভালে পাইছোঁ তো আৰু যিখিনি আহিছে সিহঁতে বৰ্তমানলৈকে ভালে পাইছে তো আপোনালোকে আহক আৰু লগতে স্কুলখনত জইন কৰক আপোনালোকৰ ল'ৰা ছোৱালীও যেন ভাল যেন কিবা এটা হ'ব পাৰে সেইটো আমাৰ এখেতসকলে চেষ্টা কৰি যাব আৰু লগতে এই চেনেলটোৰ জৰিয়তে আমাৰ স্কুলখনক আশীৰ্বাদ কৰি থাকিব সদায় যেন ভালে কুশলে চলে আৰু মোৰ ল'ৰা নৈতিক দাস বেটাক সকলোৱে মৰম আদৰ কৰি থাকিব আৰু বহুত দিন ভিডিঅ' দিয়া নাই তো আজি দিলোঁ তাকো আশীৰ্বাদ কৰিব কিয় বহুত উৎপাদ হৈছে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখাই পালে তো সেয়ে আজিলৈ ভিডিঅ'টো এইখিনিতে আৰু আগলৈকে আৰু নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম আজিলৈ এইখিনিয়ে টাটা বাই বাই